নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছামৰ এটি নতুন ভিডিঅ'লৈ। অসম শিক্ষক নিযুক্তি 2020 চনৰ পুনৰ আজি মেৰিট লিষ্ট প্ৰকাশ পাইছে। আপাৰ প্ৰাইমেৰী শোণিতপুৰ জিলাৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে। এই মেৰিট লিষ্টখন মই ভিডিঅ'টোত দেখুৱাই দিম, সেয়ে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আপোনালোকক মই মেৰিট লিষ্টখন দেখুৱাই দিছোঁ। আপোনালোকে স্ক্ৰীনত দেখিছে ডিষ্ট্ৰিক্ট শোণিতপুৰ এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী। ইয়াত প্ৰথমে আনৰিজাৰ্ভখিনি আছে, আপোনালোকে চাই ল'ব পাৰিব আপোনালোকৰ নামবোৰ আছে নে নাই। সৰ্বমুঠ উঠিছে 310.87, তাৰ পৰা আৰম্ভ হৈছে আৰু তললৈকে আহি থাকিব। ইয়াত আপোনালোকে চাই ল'ব পাৰিব কিমানলৈকে উঠিছে। ইয়াত নেক্সট SC কাৰণে আছে ডিষ্ট্ৰিক্ট শোণিতপুৰ, STP আপোনালোকে চাই ল'ব। তলত দিছে STP খিনি আছে, তাৰ ডিষ্ট্ৰিক্ট আনৰিজাৰ্ভ। এইখিনি হিন্দী টিচাৰৰ কাৰণে আছে, এইখিনি এছিষ্টেণ্ট টিচাৰ হিন্দী টিচাৰ। তাৰ ছায়েন্স টিচাৰ কাৰণেও থাকিব চাগে, হয় ছায়েন্স টিচাৰ কাৰণেও আছে। আপোনালোকে মাৰ্কবিলাক কিমান উঠিছে চাই ল'ব পাৰিব। তো বন্ধু-বান্ধৱীসকল, লিষ্টখন আছিলে এইখনে। আপোনালোকৰ নামবিলাক আছে নাই এই লিষ্টখনত চাই ল'ব পাৰিব, বা আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো গৈ ইয়াৰ লিংকত গৈ চাব পাৰিব যে এই লিষ্টখনত আপোনালোকৰ নামবোৰ আছে নে নাই। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আছিলে আজিলৈ ইমানেই। ধন্যবাদ।